और एओडिएफ हुजाई जिला कमिटिर साधारण सम्पादक हिसाबे मैं दुलु आहमेदक खखुए दिसु और तेवक কৈছোঁ যে অহা 24 ঘণ্টাৰ ভিতৰত কথাটো উদ্ৰ কৰক নহলে আমি তেওঁৰ বিৰুদ্ধে আইনী ব্যৱস্থা লম। দুলু আহমেদে তেওঁ নিজকে প্ৰথমে প্ৰশ্ন কৰক তেওঁৰ জীৱনত তেওঁ কিমান কেইটা ৰোজা পালন কৰিছে, তেওঁৰ জীৱনত কিমানবাৰ ৰোজা ৰমজান আহিছে আৰু তেওঁ পালন কৰিছে। তেওঁ মৌলানা বদৰুদ্দিন আজমল সাহেব সম্পৰ্কে যদি নাজানে তেতিয়াহ'লে কিছুমান মানুহৰ পৰা বা মৌলানা বদৰুদ্দিন আজমল সাহেবৰ আত্মজীৱনীও আছে, ইয়াৰ পৰা তেওঁ মৌলানা বদৰুদ্দিন আজমল সাহেব সম্পৰ্কে অলপ জানি লওক। দুলু আহমেদ কোন বা শুনা পাইছোঁ তেখেত এজেপি নে কোন দলৰ কিবা এটা ডেজিগনেটেড পাৰ্চন, কিন্তু কথা হৈছে তেখেতে কৈছে যে মৌলানা বদৰুদ্দিন আজমল সাহেবে ৰোজা নাৰাখে। মই দুলু আহমেদক এইটো কথা ক'ব বিচাৰিছোঁ, তেওঁ প্ৰথমতে নিজকে ভাবক তেওঁ এজন ইছলাম ধৰ্মাৱলম্বী মানুহ, তেওঁ এজন মুছলমান মানুহ, এইটো তেওঁ নিজকে ভাবক প্ৰথমে। ইয়াৰ পিছৰ প্ৰশ্ন হৈছে মৌলানা বদৰুদ্দিন আজমল সাহেব। মৌলানা বদৰুদ্দিন আজমল সাহেবক ৰাজনৈতিকভাৱে কোনোবা বিৰোধী মঞ্চৰ বাবে ৰাজনৈতিক সমালোচনা কৰক, তাত আমাৰ কোনো আপত্তি নাই, আমাৰ ক'বলগীয়াও একো নাই। কিন্তু মৌলানা বদৰুদ্দিন আজমল সাহেবৰ মতন ব্যক্তিত্বক, এখেতৰ নিচিনা ব্যক্তিত্বক যে ৰোজা নাৰাখে বুলি এটা প্ৰশ্ন তোলা দুলু আহমেদে এই সাহসটো ক'ত পাইছে? মই এওডিএফ হুজাই জিলা কমিটিৰ সাধাৰণ সম্পাদক হওঁ আৰু এওডিএফ হুজাই জিলা কমিটিৰ সাধাৰণ সম্পাদক হিচাপে মই দুলু আহমেদক খখুয়ে দিছোঁ আৰু তেওঁক কৈছোঁ যে অহা 24 ঘণ্টাৰ ভিতৰত কথাটো উদ্ৰ কৰক নহ'লে আমি তেওঁৰ বিৰুদ্ধে আইনী ব্যৱস্থা লম। দুলু আহমেদে তেওঁ নিজকে প্ৰথমে প্ৰশ্ন কৰক তেওঁৰ জীৱনত তেওঁ কিমান কেইটা ৰোজা পালন কৰিছে, তেওঁৰ জীৱনত কিমানবাৰ ৰোজা ৰমজান আহিছে আৰু তেওঁ পালন কৰিছে। তেওঁ মৌলানা বদৰুদ্দিন আজমল সাহেব সম্পৰ্কে যদি নাজানে তেতিয়াহ'লে কিছুমান মানুহৰ পৰা বা মৌলানা বদৰুদ্দিন আজমল সাহেবৰ আত্মজীৱনীও আছে, ইয়াৰ পৰা তেওঁ মৌলানা বদৰুদ্দিন আজমল সাহেব সম্পৰ্কে অলপ জানি লওক। আমি প্ৰায় সময় দেখা পাওঁ অসমৰ প্ৰায়কেইটা বিৰোধী ৰাজনৈতিক দলে মৌলানা বদৰুদ্দিন আজমল সাহেবক ৰাজনৈতিকভাৱে সমালোচনা কৰে, কিন্তু এটা কথা লগতে কয় যে মৌলানা বদৰুদ্দিন আজমল সাহেব এজন ধাৰ্মিক মানুহ, তেখেত এজন মৌলানা। কোনো মানুহে আজিলৈকে এই 18-20 বছৰীয়া যিটো ৰাজনৈতিক জীৱন মৌলানা বদৰুদ্দিন আজমল সাহেবৰ, এই দিনটোৰ ভিতৰত আমি আজিলৈকে দেখা নাই কোনো ব্যক্তিয়ে মৌলানা বদৰুদ্দিন আজমল সাহেবক ব্যক্তিগত হিচাপে এজন মৌলানা হিচাপে তেখেতৰ ওপৰত প্ৰশ্ন তুলিছে। দুলু আহমেদে ইছলামিক জ্ঞান তেওঁৰ কিমান আছে, তেওঁ ইছলামিক জ্ঞান কিমানখিনি অৰ্জন কৰিব পাৰিছে, তেওঁ মৌলবী হয় নেকি? মৌলানা বদৰুদ্দিন আজমল সাহেবে ক'ত ৰোজা ভাঙিছে, ক'ত ৰোজা ৰখা নাই, এই কথাটো মই তেওঁক প্ৰত্যাহ্বান জনাইছোঁ। তেওঁ যদি অৰিজিনেল আচল এজন ইছলাম ধৰ্মাৱলম্বীৰ মানুহ হয় তেতিয়াহ'লে তেওঁলোকে দেখুৱাই দিয়ক, নহ'লে মই তেখেতক খকিয়াই দিছোঁ। 24 ঘণ্টাৰ ভিতৰত ক্ষমা খোজক, নহ'লে আমি তেওঁৰ ওপৰত আইনৰ দ্বাৰস্থ হ'ম, আইনী ব্যৱস্থা ল'ম।